খং উঠিছে বিধায়ক শিলাদিত্যৰ এইবাৰ সাম্প্ৰদায়িক মন্তব্যৰে নহয় খোদ নিজ দলৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শিলাদিত্যৰ খঙত অগ্নিশৰ্মা হৈ এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে মই মন্ত্ৰীৰ কিমান ভুল আছে মই নাজানো কিন্তু এইটো দায়িত্ব হৈছে ডিপাৰ্টমেণ্টৰ কাৰণ আগতো যেতিয়া নগাঁৱত মিটিঙত মাতিছিলে তেতিয়া ডিপাৰ্টমেণ্টে মাতিছিলে মই ৰূপক শৰ্মা ডাঙৰীয়াক কালি কথা সুধিছোঁ যে আপোনাক যেতিয়া নগাঁৱত যেতিয়া মিটিং হ'ল তাতে কি বিধায়কক অফিচিয়েলি মাতিছিলে নাই ক'লে হয় আমাকতো মাতিছিলে জিলা পৰিষদৰ মিটিঙত আমাক মাতিছিলে তাতে ৰূপক শৰ্মা ডাঙৰীয়া আছিলে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আছিলে আঙুৰলতা ডাঙৰীয়ানী আছিলে যিমান বিধায়কক মাতিছে তেওঁলোক প্ৰেজেণ্ট আছিলে তে আমাক হোজাই জিলাত কিয় বিধায়কক মাতা নাই তাৰমানে কি হোজাই জিলাক কি নেগলেক্ট কৰে নেকি কি ভাবিছে যে হোজাই জিলাত মানে একো গুৰুত্ব নাই নেকি হোজাই জিলা কি সদায় পিছ পৰি থাকিব নেকি আৰু ইয়াতে কি দুৰ্নীতিৰ মানে ঘাটি বনাই ল'ব নেকি যাৰ যি মৰ্জি আছে ইয়াতে পোষ্টিং লৈ আহি যাব আহি পেলাই ইয়াত দুৰ্নীতি চলাই থাকিব আমি ইয়াতে মাত বোল কৰিব নোৱাৰোঁ আমি কমপ্লেইন দিলে তাত যদি প্ৰতিকাৰ নহয় তেতিয়াতো আমি চিঞৰ বাখৰ কৰিবই লাগিব কাৰণ আমি ৰাইজৰ ওচৰত দায়বদ্ধতা ৰাইজৰ ওচৰত গৈ আমি আমাৰ ৰিপৰ্ট কাৰ্ড দিব লাগিব আৰু তেতিয়া আমি কি ক'ম ৰাইজক কালি এইটো বিষয়ে প্ৰশ্ন কৰা হৈছিলে মন্ত্ৰীগৰাকীক যে দুগৰাকী বিধায়ক উপস্থিত নাছিলে সংঘাত নাই মোৰ লগত ব্যক্তিগত কোনো সংঘাত নাই কাৰণ মই এটা কথা জানো যে প্ৰধানমন্ত্ৰীৰ যিমান ভেলু আছে এজন দফতৰৰ কাম কৰা পিয়নৰো একেই ভেলু আছে মানুহ মাত্ৰে তাৰ ভেলু আছে প্ৰত্যেকজন মানে মানুহৰ এটাই ভোট এইকাৰণে ইকুৱেল ষ্টেটাছ মোৰ ওচৰত সেইকাৰণে মোৰ লগত কাৰো দুশ্মনীও নাই কাৰো অতি বন্ধুত্বও নাই মই মোৰ ৰাজধৰ্ম মই পালন কৰি গৈ আছোঁ আৰু ৰাজধৰ্ম মই পালন কৰি যাম আপুনি মন্ত্ৰিত্ব নোপোৱাৰ আঁৰত সেইজন ব্যক্তি আছিল নেকি চাওক মই মন্ত্ৰিত্ব মই নিজেই বিচৰা নাই সেইকাৰণে কোনে মোক বাধা দিছে দিয়া নাই এইটো প্ৰশ্নটো আজি নাহে